Hey guys, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। আমাৰ আজি ফাৰ্ষ্ট আপডেটটো হৈছে অসমত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ওপৰত। কেনেদৰে তেওঁ এতিয়া শৰীৰ যতন লৈছে আৰু তেওঁ কিহৰ কাৰণে ইমান শক্তি তেওঁ মুখৰে শুনি লওঁ আহকচোন এটা সৰু ভিডিঅ' ক্লিপ। কৈছে যে সোডিয়াম বঢ়াব লাগে, নিমকি নিমখ বেছি থাকে সেইকাৰণে সোডিয়াম বঢ়াবলৈ নিমকি খাই আছোঁ। ইমান ডাঙৰ একো হোৱা নাছিলে, কথাটো একো নাই। সোডিয়াম কমাৰ কাৰণে মই পৰি গৈছিলোঁ, কথাটো সেইটো উইকনেছ। আৰু সোডিয়াম কমাই চবৰে হয়, এইটো যিমান ডাঙৰ মানুহ নহওক, যিমান শক্তিশালী মানুহ নহওক। এতিয়া নিমখ বেছিকৈ খালেও প্ৰব্লেম, নিমখ কম খালেও প্ৰব্লেম। গতিকে কি কৰোঁ ভাবি আছোঁ, সেইকাৰণে নিমকিকে খাই ডক্টৰক মই নিজে মতাইছোঁ। মই কৈছোঁ মই হস্পিটেল নাযাওঁ, ইয়াতে চিলাই কৰক। সেইটো নাজানো আৰু। মই মাৰ গাখীৰ মানে বহুত দিন খাইছিলোঁ। মাকৰ গাখীৰত চব আটাইতকৈ বেছি ষ্ট্ৰাইক। আমাৰ আজি নেক্সট আপডেটটো হৈছে অসমত জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু কণ্ঠশিল্পী ভিগু কাশ্যপৰ ওপৰত। অভিনেত্ৰী প্ৰিয়ম পল্লৱী আহিছে এটা ভাল খবৰ। প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰা এখন নতুন ধাৰাবাহিক বৰষুণ অহা 8 আগষ্টৰ পৰা ৰং টিভিত সম্প্ৰচাৰিত হ'ব। সেয়েহে ভিগু কাশ্যপে প্ৰিয়ম পল্লৱী আহিবলগীয়া ধাৰাবাহিকখনৰ ওপৰত ৰিয়েক্ট কৰি এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে মানুহজনী অভিনীত দ্বিতীয়খন মেগা চিৰিয়েল বৰষুণ অহা 8 আগষ্ট নিশা 7:30 বজাত সোমবাৰৰ পৰা শনিবাৰলৈ আমাৰ সকলোৰে আপোন চেনেল ৰং টিভিত সম্প্ৰচাৰিত হ'ব। ধাৰাবাহিকখনৰ লগত জড়িত সকলোকে জনালোঁ শুভকামনা। বৰষুণ ধাৰাবাহিকখনত জনপ্ৰিয় ইউটিউবাৰ বংকিম শইকীয়াও অভিনয় কৰিছে। আমাৰ আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।